তাত মানে সৰোজিনী নগৰখন মলৰ ভিতৰত আছে মানে এনেকুৱা হৈছে কাপোৰৰ কোৱালিটিটো বহুত বেছি ভাল এইখনত কিনিলে কিজানি সিখনত কিজানি ভাল আছে নেকি একদম খালী বেগ এটা লৈ যাব কিনি আনিব বস্তু ব্ৰাবোৰ ইমান বেছি ভাল যি কিনে চব 20 ভাল চক্সবিলাক চব না তাত মানে ইলেক্ট্ৰনিক্সৰ নাম আছে মানে বেংককৰ ইলেক্ট্ৰনিক্স হেল্ল' এভৰিৱান নমস্কাৰ মই ডিম্পি আৰু মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভালেই আছে চ' আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজি ভিডিঅ'টোলৈ মই বহুত বেছি এক্সাইটেড ফাইনেলি মই বেংককৰ শ্বপিং আজি আপোনালোকক শ্বেয়াৰ কৰি মই কি বেংককৰ পৰা আনিলোঁ এনেইতো বেংকক যোৱা দিন হ'ল কিন্তু তথাপিও এতিয়া মানে লৈ আহিছোঁ মই ভিডিঅ' বহুত দিনৰ পিছত আৰু ফাইনেলি ভিডিঅ'টো আপোনালোকৰ আগত আৰু ইয়াৰ আগত মই বেংককৰ ট্ৰেভেল বাজেট ভিডিঅ'খিনি মই দিছিলোঁ শ্বেয়াৰ কৰিছিলোঁ মই গোটেইখিনি বস্তু ডিটেইলছত শ্বেয়াৰ কৰিছিলোঁ যদি আপোনালোকে চোৱা নাই চাব যদি আপোনালোকে প্লেন কৰিছে বেংককলৈ যাবলৈ তেন্তে আই হোপ সেইখিনি আপোনালোকৰ হেল্প হ'ব আৰু মানে মই ইমানেই কম হেল্পফুল হ'ব কাৰণ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই গোটেই ভিডিঅ'খিনি শ্বেয়াৰ কৰিছিলোঁ চ' তেন্তে আজি বলক আৰু মোৰ শ্বপিং ভিডিঅ' মই কি কিনিলোঁ বেংককৰ পৰা গোটেইখিনি বস্তু দেখুৱাম এই ভিডিঅ'টো শেষৰলৈকে চাব বহুত বেছি ফান হ'ব আজি ভিডিঅ'টোত চ' তেন্তে বলক আজি তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে জানে কি কৰিব লাগে যদি নতুনকৈ মোৰ চেনেললৈ আহিছে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল নটিফিকেশ্যন অন কৰি থ'ব যাতে পিছলৈ যদি কিবা ভিডিঅ'টো নটিফিকেশ্যন পাইছে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ উশাহ এটা লৈ লৈছোঁ বিকজ আজি মানে মই যোনখিনি কথা আপোনালোকক ক'ম যোনখিনি বস্তু শ্বেয়াৰ কৰিম মানে মই নিজে বহুত বেছি ভাল পাওঁ শ্বপিং কৰি কাপোৰ কিনি মই বহুত ভাল পাওঁ বিকজ মই ষ্টাইল কৰি ভাল পাওঁ আপোনালোকে যদি মোক ফ'ল' কৰে ইনষ্টাগ্ৰামত বা ইউটিউবত ব্লগ চাইছে মই ভাল পাওঁ মোৰ ভাল লাগে ষ্টাইল কৰি কাপোৰ কিনি বেলেগ জেগাৰ পৰা কাপোৰ কিনি ভাল লাগে চ' বেংককখন মানে বেচিকেলি আপোনালোকে যদি জানে বেংককখন এখন মানে মেইনলি এখন শ্বপিং হাব হয় গোটেই অল অভাৰ দি ৱৰ্ল্ড মানে গোটেই মানুহ তাৰ পৰা কাপোৰ কিনে আৰু তাৰ পৰা কাপোৰ এক্সপৰ্টো হয় আৰু মই দেখিছোঁ তাত গৈ পিনে কিমান মানুহে কাপোৰ কিনিছে মানে ইমান মানে বস্তু পায় তাত মানে কেনেকুৱা টাইপৰ কাপোৰ লাগে স্কাৰ্ট লাগে অকল এখন স্কাৰ্টৰ দোকান থাকিব মানে বহুত বেছি মানে যোনবোৰ মানে কম প্ৰাইচ হয় মই বেংককৰ প্ৰাইচৰ হিচাপত কৈছোঁ আৰু ইণ্ডিয়ান কাৰেঞ্চিটো এইটো ইমান বেছি নহয় কমেই হয় বাৰু মই যিমানখিনি মানে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ তাৰ কাপোৰৰ ভেৰাইটিজ কাপোৰৰ কোৱালিটি প্লাছ প্ৰাইজিং মানে এভৰিথিং ইজ অল গুড মানে গোটেইখিনি বস্তুৱে ভাল মই নিজে তাৰ কাপোৰ কিনিলোঁ কাপোৰ মই পিন্ধিলোঁ আপোনালোকে বহুত ভিডিঅ'ত দেখিছে আপোনালোকক মই শ্বেয়াৰো কৰিছোঁ ইনষ্টাগ্ৰামত চ' সেয়াই তো আজি গোটেইখিনি বস্তু মই কাপোৰ দেখুৱাম এই ডাঙৰ বেগ এটা এইটো মোৰ কাপোৰ বেগ ইয়াতে মোৰ গোটেই কাপোৰখিনি আছে গোটেইখিনি বুলি ক'ব নোৱাৰি বিকজ ইয়াৰ আধা যোনখিনি গিফ্ট আনিছিলোঁ চবকে মই দিলোঁ চবে পিন্ধিও চাগে গেলালে এতিয়া আৰু তাৰে কিছুমান বস্তু যোনখিনি মোৰ নিজৰ কাপোৰ সেইখিনি মই দেখুৱাম বাকী ঋতুকমলৰ এইবোৰ একো নেদেখুৱাম মোৰ নিজৰ বস্তুখিনি মই দেখুৱাম চ' বহুত বেছি এক্সাইটেড ঠিক আছে বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ফাৰ্ষ্ট ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কাপোৰৰ পৰাই ষ্টাৰ্ট কৰোঁ তাৰ আগতে মই য'ৰ পৰা কাপোৰ কিনিছিলোঁ বেংককততো এনেই আপোনালোকে যদি ইউটিউব ভিডিঅ' চাই বহুত আপোনালোকক বহুত ডিটেইলছত ধুনীয়াকৈ মানে ইউটিউববিলাকত এক্সপ্লেইন কৰা আছে ভিডিঅ'বিলাকত ক'ৰ পৰা আপোনালোকে চিপেষ্ট কাপোৰ পাব ক'ৰ পৰা কিনিব চ' ময়ো সেনেকৈ এক্সপিৰিয়েঞ্চ কৰিয়ে গৈছিলোঁ ময়ো চাই মেলিয়ে গৈছিলোঁ চ' লাষ্টত গৈ মই এটা জেগাৰ পৰাই মই কাপোৰ লৈছোঁ বিকজ মই কোৱালিটি ইছ্যু মই মানে দেখা পাইছিলোঁ কোৱালিটি ডিফাৰেঞ্চ বহুত বেছি আছে চিপ হ'ব পাৰে বাট কোৱালিটি ডিফাৰেঞ্চ আছে বহুত বেছি চ' মই সেনেকৈয়ে কাপোৰ কিনিছিলোঁ কেইটামান এটা আছে চতুচাক মাৰ্কেট এটা আছে প্ৰতুনাম মাৰ্কেট এখন নাইট মাৰ্কেট চতুচাক মাৰ্কেটখন নাইট মাৰ্কেটে হয় যোনকেইখন ভাল হয় মই তালৈ গৈছিলোঁ মানে চবলৈ মই যোৱা নাই দেই মই সঁচাকৈ ক'ব গ'লে মই দুটা জেগালৈ গৈছিলোঁ এখন নাইট মাৰ্কেট গৈছিলোঁ সেইখন মই মানে কনফিউজ ঋতুকমলৰ মই প্ৰতুনাম আছিলে নে চতুচাক আছিলে মই কনফিউজ বাৰু চ' এইখনৰ ভিতৰতে এখনলৈ গৈছিলোঁ আৰু এটা মল গৈছিলোঁ হৈছে প্লেটিনাম মল আমাৰ একদম হোটেলৰ আমি বেংককত য'ত আছিলোঁ তাৰ হোটেলৰ একদম ৱাকিং ডিষ্টেঞ্চতে প্লেটিনাম মলটো আছিলে চতুচাক মাৰ্কেট নাইট মাৰ্কেট হয় এইবোৰ ষ্ট্ৰীট মাৰ্কেট দেই এইবোৰ ষ্ট্ৰীটত আপোনালোকৰ বহে যেনেকৈ আমাৰ ফেঞ্চি বজাৰ আছে যেনেকৈ দেলহি সৰোজিনী সেনেকুৱা টাইপৰে হয় চ' আপোনালোকে যেতিয়া যাব তো চব একেই বস্তু আপোনালোকে প্লেটিনাম মলতো পাব কিন্তু কোৱালিটি ডিফাৰেঞ্চ আছে দ' প্ৰাইচটো 10 টকা 20 টকা কম হ'ব পাৰে কিন্তু মানে মই ক'ম কি প্লেটিনাম মলৰ কোৱালিটিটো বেছি ভাল মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ইভেন মই এটা ইউটিউব ভিডিঅ'ত চাইছিলোঁ তাতো কোৱা গৈছিলে প্লেটিনাম মল চ' সেইকাৰণে মই প্ৰেফাৰেবলি প্লেটিনাম মলত নিজেও মই গৈ চালোঁ আৰু মই প্লেটিনাম মলৰ পৰাই যিমান কাপোৰ কিনিছোঁ তাৰ পৰাই কিনিছোঁ আপোনালোকে প্লেটিনাম মলত যাব তাত মানে সেইটো এটা মানে ডাঙৰ সেইটো ঘূৰিবলৈ আপোনাৰ মানে অলম'ষ্ট মানে কিমান 2 ঘণ্টা লাগে মানে আপুনি কিমান আপুনি হেৰাই যায় মানে আমি মানে দুদিনে গৈছোঁ দুদিনে আমি হেৰাইছোঁ
ক'ত আছে মানে এইটো গলিত নাই হ'ব এইটোচোন বেলেগ গলি এইটোচোন বেলেগ গলি মানে ইমানেই আছে কিন্তু মল হয় খালি দেই মলৰ ভিতৰতে মানে পুৰা একদম আমাৰ ইয়াৰ নিচিনা টাইপৰ মল নহয় মানে তাত মানে সৰোজিনী নগৰখন মলৰ ভিতৰত আছে মানে এনেকুৱা হৈছে গম পাইছে চ' তেনে বলক ষ্টাৰ্ট কৰোঁ বেছি কথা নকওঁ কাপোৰ ডাইৰেক্ট কাপোৰলৈ যাওঁ কি কিনিলোঁ চ' ফাৰ্ষ্ট মোৰ একদম মানে যোনটো মোৰ একদম ভাইৰেল হৈছিলে এখন ফটো আৰু স্কাৰ্টটো সদায় সুধি মানুহে মোক পাগল কৰি দিছিলে এইটো হৈছে ফাৰ্ষ্ট মোৰ ফিট ওৱান অফ মাই ফেভৰেট আৰু মই মানে লৈ বহুত বেছি মানে ভাল কাম এটা কৰিলোঁ কাৰণ এইটো মানে ইমান ট্ৰেণ্ডত আছে এতিয়া মোৰ বহুত মন আছিলে ভাল এনেকুৱা স্কাৰ্ট এটা কিনিবলৈ যোনটোত মানে একদম ধুনীয়াকৈ পকেট আছে পকেট থাকিলেতো কি লাগে আৰু আপোনাক আৰু কাপোৰৰ কোৱালিটিটো বহুত বেছি ভাল বহুত ভাল এইটো নেক্সট যাওঁ নেক্সট ওৱান অফ মাই আনাডাৰ ফেভৰেট এইটো মই ফটো আছে মোৰ গৰম দিনত পিন্ধিবলৈ এইটো নেকটো কটন মানে পিয়'ৰ মানে একদম কটন একদম গৰম দিনত পিন্ধা কাপোৰ আৰু ইয়াতো ইমান ভাল চক না পকেট আছে দেন নেক্সট মই কিনিলোঁ ট্ৰাউজাৰ এনেকুৱা ট্ৰাউজাৰ মই চিম্পিৰ কাৰণেও কিনিলোঁ তাইকো দিলোঁ একো গৰম চৰম নুঠে ইমান ভাল কোৱালিটি নহয় দেন আৰু এটা ট্ৰাউজাৰ কিনিলোঁ চেইম দোকানৰ পৰাই মই এইটো কালাৰ ট্ৰাউজাৰ এইটো মই পিন্ধা নাই এতিয়ালৈকে পিন্ধিম বাৰু এইকেইটা দুটাই পিন্ধা নাই চ' এই দুটা ট্ৰাউজাৰ লৈছোঁ দিছ শ্বাৰ্ট ৱাও মই যেতিয়া গ'লোঁ এই শ্বাৰ্টটো দেখি মানে মই প্ৰথম দিনাখন মই কৈছোঁ ফাৰ্ষ্ট দিনা মই নাই কিনা নেক্সট ডে মই মানে ভাবি মেলি কিনিছোঁ আৰু এইকেইখন দোকানৰ পৰা আৰু ভাবি আহিছিলোঁ প্ৰথম দিনাখন আপুনি মানে চাই মানে অবাক লাগিব কিনিবলৈ মানে কি কিনিম কাৰণ এনেকুৱা হয় ন এইখনত কিনিলে কিজানি সিখনত কিজানি ভাল আছে নেকি বা নাইট মাৰ্কেটখন মানে ওচৰতে আছিলে তাত কিজানি ভাল আছে নেকি চ' সেইকাৰণে মই কিনা নাছিলোঁ চ' চাই মেলি লৈ ফাইনেলি এইটো কিনিলোঁ মোৰ শ্বাৰ্টটো পিছফালে চব ইমান ধুনীয়াকৈ আছে আনাডাৰ শ্বাৰ্ট এইটো এটা শ্বাৰ্ট এনেকুৱা লাগিছে মই চেলছ কৰিছোঁ নিচিনা বাট সঁচাকৈ কৈছোঁ বহুত ভাল মেটেৰিয়েল চ' আপোনালোকে যদি বেংকক যায় প্লেটিনাম মল যাব একদম খালী বেগ এটা লৈ যাব কিনি আনিব বস্তু এই শ্বাৰ্টটো মই পিন্ধাই নাই চ' মাত্ৰ লাগিয়ে আছে এতিয়াও চ' এইটো শ্বাৰ্ট ফ্ল'ৰেল কিনিলোঁ কিন্তু এতিয়ালৈকে মই পিন্ধাই নাই কিয় বা পিন্ধা নাই জানো চিম্পিয়ে পিন্ধিছে চাবচোন মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলত আছে তাইৰ কাৰণে এটা আনিছিলোঁ এটা মই ঋতুপৱনৰ বাইকৰ কাৰণে আনিছিলোঁ তো শ্বাৰ্ট কাৰ্গো পেণ্ট এই পেণ্টটো পিন্ধা নাই ঠিকে লাগিয়ে আছে ঋতুপৱনে বৰ ভাল পায় এনেকুৱা পেণ্টছবিলাক তো সি মানে মোক এইটো কিনিব ক'লে মই মানে ইমান বেছি চিয়'ৰ নাছিলোঁ বাট লোৱাৰ পিছত যিহেতু কমতে পালোঁ ভাল কোৱালিটি চ' য়েছ এইটো এটা পেণ্ট কাৰ্গো তলৰফালে এনেকুৱা আছে কাৰ্গো পেণ্টছ বুলিয়ে কয় চাগে এইবিলাক দেই মোৰ ইমান আইডিয়া নাই এইটো গ্ৰীণ এইটো এটা ক্ৰপ টপ ইয়াত মানে পেড অলৰেডি আছে পেড আছে এইটো পেড এইটো বোলে এইকেইটা দাম বহুত কম আছে 200 বাটমান আছিলে হোৱাইটৰ বেছিলোঁ এইটো হোৱাইট কালাৰ এইটো পিন্ধাই নাই এতিয়ালৈকে এইটো আৰু তাত গৈ কিনিছিলোঁ একদম ৱেষ্ট অফ মানি এইবিলাক মই নিপিন্ধোঁ আৰু মই তাৰপৰা ব্ৰা লৈ ব্ৰাবোৰ ইমান বেছি ভাল মই আপোনাক ভিডিঅ'ত লগাই দিম মই কৈছোঁ মই পাগলৈ গৈছোঁ তাৰ ব্ৰা দেখি পিনে আৰু এই ব্ৰাটো মানে ইমানেই বেছি ছফ্ট হয় ইমান ছফ্ট নহয় আমাৰ যে হাৰ্ড নহয় মানে আৰু এইটো বস্তু ডাঙৰ ন মানে ভাল হয় আৰাম হয় বহুত আৰাম পিন্ধিবলৈ আৰু এইফালে এইটো পেডটো এনেকৈ ওলাব পাৰে এইটো ছাইডৰ পৰা বহুত ভাল ব্ৰাটো দেই এইটো একদম ইমান ছফ্ট শুনা কিমান ছফ্ট মানে বহুত ছফ্ট বহুত ভাল আৰু মানে বেলেগ বেলেগ শ্বেপৰ একদম ভেৰাইটিজ ব্ৰা আছিলে তাত মানে মই ব্ৰা দেখিয়ে পাগলৈ গৈছিলোঁ আৰু এটা মই ব্ৰা লৈছোঁ এইটো মানে মই অকণমান ডাঙৰ ল'লোঁ কিয় ল'লোঁ তাৰমানে নাজানো জাষ্ট টি শ্বাৰ্ট ব্ৰা নিচিনা ল'লোঁ এইটো মানে অলপ ডাঙৰ হয় বস্তুটো টি শ্বাৰ্ট ব্ৰা টাইপ আৰু লৈ ল'লোঁ ভাল লাগিলে এইটো মোৰ কিবা বহুত আৰাম হ'ব সঁচাকৈ দেখিয়ে লাগিছে চব নাই কিমান আৰাম এই বস্তুটো বহুত হেৰি আৰু দামবিলাকো ইমান নহয় এইটো 250 বাটমান আছিলে চাগে ইমান কিউট চক্স আছিলে নহয় চক্সবিলাক চব না ইমান কিউট কালাৰ মাই গড এণ্ড বেগ য়েছ মাই ফাৰ্ষ্ট পাৰ্চেজ আছিলে তাত গৈ পিনে এইটো প্লেটিনাম মল নহয় এইটো পাটায়াৰ পৰা মই কিনিছোঁ অ' মাই গড মোৰ মানে এনেকুৱা বেগ ইমান মন আছিলে ল'বলৈ এনেকুৱা জুট বেগবিলাক প্ৰথম দিনাখন গৈয়ে লৈছিলোঁ ফ্ল'টিং মাৰ্কেটৰ পৰা মই লৈছিলোঁ এণ্ড ওৱান অফ মাই ফেভৰেট পাৰ্চেজ অলছ' দেন হেৰি ল'বই লাগিব থাইলেণ্ড গৈছোঁ যেতিয়া থাইলেণ্ডৰ বেগটো এতিয়ালৈকে মই লোৱাই নাই এইটো জানো কিয় মই ইমান দীঘল ল'লোঁ বুজি পোৱা নাই ইমান দীঘল বেগটো চব নাকিলে আচলতে মই স্কুল যাবৰ কাৰণে লৈছিলোঁ আচলতে ল'ব লাগিব এইটো এণ্ড আনাডাৰ ওৱান যোনটো মই এতিয়ালৈকে লোৱা নাই বাট য়েছ ডেট অলছ' বেগ সেই দোকানখন মই ভিডিঅ'টো আপোনালোকে ইয়াত লগাই দিম দোকানখনৰ বেগবিলাক মানে ইমান মজা বেগ আছিলে নহয় চ' দিছ ইজ দ্য আনাডাৰ ওৱান বেগ ইমান ধুনীয়া ব্লেক কালাৰ বেংককত
আপুনি যেতিয়া যাব তাত সোমাওঁতে আপুনি এইবিলাক পাব এই যে ফোনত যে লগাই যে ইমান কিউট চোক না মই এতিয়ালৈকে ইউজে কৰা নাই চ' দিজ আৰ কি বুলি কয় নাজানো নামবোৰ নাজানো মই ব্ৰেচলেটটো বহুত চলি আছে ন এইটো ব্ৰেচলেটটো পিন্ধে আজিকালি ছোৱালীবিলাকে চ' দিছ ব্ৰেচলেট কিউট চিম্পি এডাল ল'লে তাৰপিছত এইটো কাইণ্ড অফ এখন প্লেটিনাম মলত এখন মানে হেৰি আছে দেই দোকান এখন আছে আপোনালোকে যদি প্লেটিনাম মল যায় চাব তাত চব 20 ভাত যি কিনে চব 20 ভাত মই চব এইবোৰ তাৰ পৰাই কিনিছোঁ এইবোৰ আমাৰ ইণ্ডিয়ান কাৰেঞ্চি 43 ৰুপিজ মান হ'ব তো চব 20 ভাত মই তাৰ ভিডিঅ'টো ইয়াত লগাই দিম সেইখন দোকানলৈ যাবই আপোনালোকে মানে মই খালি লিপষ্টিক এটা ল'লোঁ কেথি ডল বুলি এইটো অলপ ফেমাছ ব্ৰেণ্ড হয় তাৰ এইটো স্মেলটো বহুত আমেজিং আৰু বহুত ছফ্ট হয় এইটো কেথি ডল তাৰপিছত ল'লোঁ ৱাও এনেকুৱা ফোনৰ কভাৰ মানে আপুনি ইমান তাত আছে নহয় এইটো কভাৰ মই এতিয়ালৈকে ইউজ কৰা নাই এণ্ড দিছ ইজ দ্য ওৱান আপোনালোকে ইনষ্টাগ্ৰামত এইটো ভাইৰেল কভাৰ একো দেখি থাকে এনেকুৱা কভাৰ চ' এতিয়ালৈকে ইউজ কৰা নাই বাট লুক এট দ্য কভাৰ ইমান বেছি ধুনীয়া আৰু কিছুমান হেয়াৰ এক্সেচৰিজ যেনেকৈ এইটোত বাৰু ইয়াতো পায় বাৰু বাট তাত দেখিলোঁ 10 ভাত আছিলে নেকি চ' লৈ ল'লোঁ ইমান কিউট ইয়াতো পায় ত' এইটো ল'লোঁ দেন ইয়েৰিংছ 3যোৰমান ল'লোঁ টবি এইযোৰ ইয়েৰিংছ ল'লোঁ এইযোৰ ইয়েৰিংছ এযোৰ লৈছিলোঁ ইয়াৰ এপাত বিচাৰি পোৱা নাই কিউট চ' নাই ইয়েৰিংছটো কাপোৰত মানে মই পাগল হৈ গৈছোঁ কাপোৰ কিনোতে আকৌ বেছি কাপোৰ ল'ব নোৱাৰে 20 কেজি মানে একদম এক্সিড হৈ গ'লেও ডাঙৰ কথা হৈ যাব সেইকাৰণে মানে একদম আৰু ল'ব মন আছিলে মানে কাপোৰ তাত মানে এনেকুৱা ক্ৰছেট টপবোৰ ইমান ধুনীয়া আছিলে নহয় বহুত ল'ব মন আছিলে কিন্তু এই উপায় নাই আৰু কি ল'লোঁ য়েছ আৰু ইয়াৰ বাহিৰে মই ল'লোঁ এই চিপাৰ বটলটো এইটো মই চিম্পিৰ কাৰণে এটা ল'লোঁ মোৰ কাৰণে ল'লোঁ এণ্ড য়েছ ওৱান অফ দ্য বেষ্ট পাৰ্চেজ অলছ' ইমান ধুনীয়াকৈ আৰু মানে মই মানে ষ্ট্ৰ থাকিলে পানীটো খাই বেছি ভাল লাগে মোৰ যোন মানে শ্বপহলিক হয় যোনে মানে কাপোৰ ভাল পায় আৰু স্পেণ্ড কৰিব বিচাৰে চ' আপোনালোকে খালী এক্সট্ৰা বেগ এটা লৈ যাব এণ্ড য়েছ ইমানখিনিয়ে আছিলে আই হোপ কিবা এটা হেল্প হ'ল আপোনালোকে বেছি কনফিউজ নহ'ব বাৰে বাৰে কৈছোঁ মই এখন মলতে মানে প্লেটিনাম মলতে প্ৰথমে সোমাম বিকজ মই এক্সপিৰিয়েঞ্চ পৰা মই কৈছোঁ দেই মই 2খন মাৰ্কেটতে সোমালোঁ বাকীখন অকণমান দূৰে আছিলে কাৰণে আমি যোৱা নাই টাইম ৱেষ্ট কৰা নাই প্লেটিনাম মলৰ পৰাই মই কিনিলোঁ চব বস্তু তাত চব বস্তু পায় শ্বুজ মই শ্বুজৰ ভিডিঅ' ইয়াত লগাই দিম শ্বুজ ভেৰাইটি শ্বুজ ইভেন গেজেটছ অ' গড বেংককত গেজেটছৰ মানে গেজেটছ ইন দ্য চেন্স আপোনাৰ ইলেক্ট্ৰনিক্স তাত মানে কেনেকুৱা টাইপৰ লাগে ইমান কিউট নহয় মানে এইবিলাক মাৰ্চেলৰ সৰু হেৰিবিলাক কিউট মানে মাৰ্চেলৰ চাউণ্ড বক্সবিলাক প্লাছ মানে আপোনাৰ এপেলৰ ফাৰ্ষ্ট কপিবোৰ আৰু একচুৱেলি ফাৰ্ষ্টত বেয়া নহয় মানে তাত মানে ইলেক্ট্ৰনিক্সৰ নাম আছে মানে বেংককৰ ইলেক্ট্ৰনিক্সৰ তো তাৰ পৰা আপোনালোকে ল'ব পাৰে এপেলৰ যিকোনো প্ৰডাক্ট বহুত কমতে তাত পায় আমি দামবোৰ সুধিছিলোঁ বহুত কমতে পায় তাত চ' য়েছ আপোনালোকে যদি ইলেক্ট্ৰনিক্স ল'ৰাবিলাকৰ কাৰণে তাত মানে কিনিব পাৰে মানে ফোন তাত কিনিব পাৰে এণ্ড য়েছ আই হোপ আপোনালোকৰ এইটো হেল্পফুল হ'ব আপোনালোকে যোনসকল প্লেন কৰি আছে আৰু য়েছ আজিলৈ ইমানেই আছিলে ভিডিঅ'টো জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই মই যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু এটা নতুন ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ আকৌ লগ পাম বাই